মই দেৱদাস। কেনে আছা পাৰো? কালিও একেদৰে টিকটিকীয়া ৰঙা পিন্ধি ঘূৰি ফুৰিছিলা, চুলি মেলি আছিলা, কেৰাহীকৈ চাইছিলা মোৰ সপোনৰ আলিবাটত, যে মই চিতপ্ৰজ্ঞ হৈ থাকো কেনেকৈ। তামাম চিগাৰেট শেষ কৰি চাৰবাক হৈছো, মদৰ বটল শেষ কৰি হৈছো উমৰ খায়াম, ইয়ে দিল মাংগে মোৰ। আৰু তোমাৰ কাণসাৰ নাই, কেৱল জ্বলাই মাৰিছা। শপত খাইছো, যি হাতেৰে তোমাক স্পৰ্শ কৰিছো, সেই হাতেৰে ছিঙা নাই গোলাপ। যি ওঠেৰে চুমা খাইছো তোমাক, সেই ওঠেৰে কৰা নাই অপলাপ। তোমাৰ দুচকুৰ উজ্জ্বলতাত মোৰ মৃত্যু হওক। এনেদৰে তুমি আঁতৰি গলে উন্মাদ পৃথিৱীৰ অযুত বছৰ, এনেদৰে তুমি থৰ হৈ চকুৰ ফালে চালে এই পৃথিৱী চিৰকাল নিঃস্ব। কেনে আছা পাৰো? এৰি থৈ আহিলা নেকি সৰল বিশ্বাসক শৈশৱৰ সমুদ্ৰত? পাহৰণিৰ ঢৌবোৰত এৰি দিলা নেকি গুণগুণ অন্তৰংগ হেঙুলীয়া আকাশ? মোহনীয় যৌৱনৰে নীল স্বপ্নক এৰি থৈ আহিলা কোনটো বসন্তৰ ধৱল স্তপত? এনেদৰেই তুমি মই ঘড়ীৰ বুৰঞ্জীত ধূসৰে স্বপ্ন হৈ যামনে? মই অসমৰ্থ কবি, তোমাৰ হিয়া ভঙা বিননিৰ অৰ্থ নুবুজো। ৰৈ ৰৈ বাজে কৰবাত ভোকে ভাগৰে স্কুল ছুটিৰ ঘণ্টা, একৰ এক গ'ল এডিম চেডিম বা। কেনে আছা পাৰো? এয়া তোমাৰ উৱলা ফটো বুকুত বান্ধি এঢোক ফটিকা পান কৰো, আৰু কান্দো তোমাৰ সোঁৱৰণিৰে। কথা আছিল এদিন আমি পালন কৰিম সেউজীয়া উৎসৱ। কথা আছিল, কথা আছিল বহুত কথা, কত কি। মোক গোমোঠাই এতিয়া গুঠি আছা নেকি অভিমানৰ চুৱেটাৰ? গম গম ৰঙা দুগালত লেখিছা নেকি চিঠিৰ আখৰে ৰাতি ৰাতি? আজি বৰ দুখ লাগি গল, মোৰ ভাল পোৱাৰ ষ্টেচনত তোমাৰ স্মৃতিৰ ৰেলগাড়ী এখন পেক নৰল। মদ খালে বুকুৰ বৰষুণত তিতি বৰ ভাল লাগে, মদ খাওঁ, দিয়া দিয়া। শূন্যতাৰ গিলাচত বাকি দিয়া হেৰুৱা হিৰণময়ী পাত্ৰৰ পৰা। তুমি সপোন আৰু ভাৱনাত ইমান আমনি কৰা।